মূলত আজিৰ আলোচনাৰ পৰা এটা কথাই স্থিৰ হ'ল যে সংকুচিত বিষয়ৰ ওপৰত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পৰীক্ষা পতা বিষয়ত তেওঁলোকে ইতিমধ্যে কাম চলাই আছে আৰু ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ সূত্ৰ উদ্ভাৱনৰ বাবে তেওঁলোকে কাম কৰি আছে। এই দুটা বিষয়ত ইতিমধ্যে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আমাৰ সদৌ অসম ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত ঐক্যমতত উপনীত হৈ এই দুটা কথা আগবঢ়াই যোৱাৰ কথা চিন্তা কৰা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ আহ্বান, তেখেতসকলে যথেষ্ট মানসিক চাপত আছে। ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন শিক্ষানুষ্ঠানত এডমিশ্যন প্ৰক্ৰিয়াৰ বাবে আগবাঢ়িব বুলি বা বাতৰি ওলাইছে। যদিও দিল্লী বিশ্ববিদ্যালয়ৰ এডমিশ্যন সন্দৰ্ভত এটা বাতৰি ওলাইছে, কিন্তু এতিয়াও নটিফিকেশ্যন দিয়া হোৱা নাই। তৎসত্ত্বেও আমি ৰেডি থকাটো উচিত বাবে কাউন্সিল কৰ্তৃপক্ষৰ লগত আজি এইদৰে আমি আলোচনাত অৱতীৰ্ণ হ'লোঁ। ইয়াৰ আগত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা গ্ৰীণ ছিগনেল দিলেহে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যাব বুলি যিহেতু অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছিল আৰু সেই একেটা কথাকে আগত ৰাখি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এটা নিৰ্দিষ্ট শতাংশলৈ আহিলেহে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যাব। গতিকে এই সকলো কথাই পুংখানুপুংখভাৱে আলোচনা হ'ল আৰু আলোচনাৰ পিছত সংকুচিত বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সেৱা কৰ্তৃপক্ষই তেওঁলোকে প্ৰস্তুতি চলাই আছে আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ সুৰক্ষা বা সুৰক্ষিত হোৱাকৈ পথ উদ্ভাৱনৰ বাবে বা সূত্ৰ উদ্ভাৱনৰ বাবে তেওঁলোকে খুব সোনকালে ছাত্ৰ ছাত্ৰীসকলক সিদ্ধান্ত দিব, তাৰ বাবে তেওঁলোকে কাম কাজ কৰি আছে। গতিকে এই দুটাই মূলত কথা আৰু ছাত্ৰ ছাত্ৰীসকললৈ আমি আহ্বান জনাইছোঁ, তেওঁলোকৰ যথেষ্ট মানসিক চাপ হৈছে। আমি দুইটা সংগঠনে লগতে আন যিবোৰ আমাৰ লগত থকা যোগাযোগত থকা সংগঠন, আমি প্ৰত্যেকে বিচাৰোঁ ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যত, তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি যাতে নাহে আৰু শৈক্ষিক জীৱনত যাতে কোনো আচৰণ নপৰে। এই দুইটা কথা বা তেওঁলোকৰ ফেভাৰত যাতে সিদ্ধান্ত হয়, ছাত্ৰ ছাত্ৰীয়ে যাতে লাভান্বিত হয়, এই কথাকেইটাত আমি ঐক্যমত হৈ দুইটা সংগঠনে এইদৰে আমি আলোচনাত অংশগ্ৰহণ কৰিলোঁ আৰু কাউন্সিল কৰ্তৃপক্ষক এই আলোচনাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। আজি সংসদৰ সৈতে আমাৰ আলোচনা হ'ল। আমি এটা কথাই কৈ আহিছোঁ, আজি পুনৰ দোহাৰিছোঁ। প্ৰথম কথা যে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বৰ্ষ ক্ষতি হ'ব নালাগিব। দ্বিতীয় কথাটো হ'ল ছাত্ৰ ছাত্ৰীসকলে কোনো কাৰণত স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব নালাগিব। তৃতীয় আটাইতকৈ দৰকাৰী কথাটো হ'ল, মূল কথাটো হ'ল যে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব। এই তিনিটা কথা আজি আমি সংসদৰ এই আলোচনাত আমি পেছ কৰিছোঁ। কাৰণ মূল কথাটোৱে হ'ব যে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক স্বাৰ্থ সুৰক্ষিত হ'বই লাগিব আৰু ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব নালাগিব আৰু শৈক্ষিক বৰ্ষ ক্ষতি হ'ব নালাগিব। এতিয়া এই বিষয়ত আজি আলোচনা হৈছে। আলোচনা হওঁতে এটা কথা আহিছে যে CBSE তেওঁলোকৰ উচ্চতৰ মাধ্যমিক স্তৰৰ পৰীক্ষা তেওঁলোকে বাতিল কৰিছে। ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যই তেওঁলোকৰ বৰ্ডৰ পৰীক্ষা বাতিল কৰিছে। প্ৰশ্ন এটা আহিছে যে এইটো কথা অসমতো কৰিব নোৱাৰে নেকি? এতিয়া আজি উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কৈছে যে তেখেতসকলে সংকুচিত বিষয়ত পৰীক্ষা পাতিবলৈ তেওঁলোকে প্ৰস্তুতি চলাই আছে। সংসদে সংকুচিত বিষয়ত পৰীক্ষা পাতিবলৈ প্ৰস্তুতি চলাই আছে আৰু ইতিমধ্যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী আৰু সন্মানীয় শিক্ষামন্ত্ৰীয়ে ঘোষণা দি আছে আৰু এতিয়া শেহতীয়াকৈ কৈছে যে 1 জুলাই তাৰিখে স্বাস্থ্যজনিত পৰিৱেশৰ উন্নতৰ মাত্ৰা তেওঁলোকে চাব। আৰু আজি সংসদে ক'লে
সংকুচিত বিষয়ত পৰীক্ষা পতাৰ কাৰণে সংসদে প্ৰস্তুতি চলাই আছে। আমি সংসদক কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলে চাপত আছে, ছাত্ৰ ছাত্ৰীসকলে গোটেইবোৰ বিষয়ত পৰীক্ষা দিব লাগিব নে কেইটা বিষয়ত পৰীক্ষা দিব লাগিব, এই সূত্ৰটো ছাত্ৰ ছাত্ৰীসকলে আজিলৈকে জনা নাই। আৰু বিশেষকৈ উচ্চতৰ মাধ্যমিক স্তৰৰ পৰীক্ষা দি নিজৰ জীৱনৰ পথ তেওঁলোকে নিৰ্ধাৰণ কৰি লয়। গতিকে অতি সোনকালেই ছাত্ৰ ছাত্ৰীসকলক জনাব লাগে যে পৰীক্ষাৰ পদ্ধতিটো কি, গোটেইবোৰ বিষয়ত নে কেইটা বিষয়ত, এই গোটেই সূত্ৰটো ছাত্ৰ ছাত্ৰীসকলক অতি সোনকালে জনাবৰ কাৰণে আমি সংসদক আজি আমি আহ্বান জনাইছোঁ। আৰু সংসদে এই কথাত অতি সোনকালেই ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ত অতি সোনকালে জনাম বুলি কৈছে। দুটা কথা আজি সংসদে কৈছে, এটা হ'ল সংকুচিত বিষয়ত পৰীক্ষা পতাৰ তেওঁলোকে প্ৰস্তুতি চলাই আছে। আমাৰ অনুৰোধ যে এই সূত্ৰটো ছাত্ৰ ছাত্ৰীসকলক জনাব লাগে, কাৰণ তাৰ ভিত্তিত ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুতি আগবঢ়াব পাৰিব। আৰু তেতিয়া সংসদে অতি সোনকালেই তেখেতসকলে অসম চৰকাৰৰ লগত কথা বতৰা পাতি অতি সোনকালেই ছাত্ৰ ছাত্ৰীসকলক এই সূত্ৰ, এই পদ্ধতি তেখেতসকলে জনাম বুলি কৈছে। কিন্তু আমি বাৰম্বাৰ কৈছোঁ যে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বৰ্ষ ক্ষতি হ'ব নোৱাৰিব, ছাত্ৰ ছাত্ৰীসকলে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব নোৱাৰিব, আৰু ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক স্বাৰ্থ সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব লাগিব। সংসদে অতি নিজৰ ভিতৰত কথা পাতিব, অসম চৰকাৰৰ লগতো কথা পাতি অতি সোনকালেই ছাত্ৰ ছাত্ৰীসকলক জনাব। আমি বাৰম্বাৰ কৈ আছোঁ যে ছাত্ৰ ছাত্ৰীসকলে চাপত আছে, গতিকে ছাত্ৰ ছাত্ৰীসকলক জনাই দিব লাগে কি হ'ব, কেনেকৈ হ'ব, এই কথাটো জনাব লাগে। আৰু জনাবলৈ যাওঁতে তিনিটা কথা আমি স্পষ্টকৈ কৈ আছোঁ: শিক্ষাবৰ্ষ ক্ষতি হ'ব নালাগিব, স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব নালাগিব, আৰু ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক স্বাৰ্থটো ৰক্ষা হ'ব লাগিব। আৰু তেখেতসকলে কৈছে এই সূত্ৰটো অসম চৰকাৰৰ লগত কথা বতৰা পাতি অতি সোনকালেই ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলে অৱগত কৰিব। আৰু সংকুচিত বিষয়ত পৰীক্ষা